Welcome friends, welcome to Anjali tutorial. আজি আমি ডিসকাস কৰিম triangles class 10 or part number 6 lecture. আগৰ পাঁচটা যি lectureত আমি already discuss কৰিলো similarity criteria of triangles, ত্ৰিভুজৰ সদৃশতাৰ ওপৰত based যিখিনি আমাৰ উপপাদ্য আছে উপপাদ্যখিনি আমি কেনেকৈ proof কৰে তাৰ ওপৰত based problems সেইখিনি আমি already discuss কৰিলো. আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম বাকি যোৱাটো ক্লাছত যিখিনি প্ৰবলেম ৰৈ গৈছিলে বাকি ৰৈ গৈছিলে সেইখিনি আজি আমি আমাৰ ক্লাছত উইথ ডিটেইল আমি ডিসকাশন কৰিম গতিকে তোমালোকে বি ৰেডি হৈ লোৱা ঠিক আছে আৰু কি হয় যিখন ম্যাথছ কপি আছে তোমালোকৰ ম্যাথছ কপিখন লগত লৈ লবা ভিডিওটো চাওঁতে আৰু এটা ধুনীয়াকৈ নোটছখিনি বনাই যাবা মই যেনেকৈ বুজাই যাম বুজি ল'বা ফাৰ্ষ্ট নোটছখিনি বনাই ল'বা তাৰপিছত নিজে ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা ওকে তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে এণ্ড ইউ উইল গেট এ গুড স্ক'ৰ ইন ইয়ৰ ফাইনেল এক্সাম ওকে ফাইনেল এক্সামত সব ইজি হৈ যাব ডেইলি 1 আৱাৰ ম্যাথছ প্ৰেক্টিছ কৰিবা ঠিক আছে ওকে তেতিয়াহ'লে আমি আমাৰ লেসনটো আজি আৰম্ভ কৰিম আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে এই ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত মোক সুধিব পাৰিবা নহলে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলৰ এই লিংকটো দি দিছো সো এই লিংকত গৈ তোমালোকে অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিবা চেনেলটো পাবা তাতে জয়েন কৰি লবা তো টেলিগ্ৰামত গ্ৰুপটো আছে যেটো এটো জয়েন কৰিবলৈ এটা কাৰণে কৈছো যে তাতে তোমালোকে জয়েন কৰি লোৱাৰ পিছত মোক ডাইৰেক্টলি মোক সুধিব পাৰিবা কিবা যদি ডাউট থাকে ঠিক আছে সো এটো লিংক দিয়া হৈছে তো যদি টেলিগ্ৰাম ইনষ্টল নাই প্লে ষ্টৰত গৈ ইনষ্টল কৰি লবা ডাউনলোড কৰি লবা এণ্ড আমাৰ যেটো গ্ৰুপ আছে অঞ্জলি টিউটোৰিয়েল তাত এড হৈ লবা আৰু তাতে তোমালোকে মোক ডাইৰেক্টলি কিবা ডাউট থাকিলে সুধিব পাৰিবা ঠিক আছে আৰু আমাৰ যেটো ফেসবুক পেজ আছে ফেসবুক পেজটো তোমালোকে সুধিব পাৰিবা তাতেও এটো ফেসবুক পেজ আছে ইয়াতো ধুনীয়াকৈ তোমালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ বাকি ফ্ৰেণ্ডছ বিলাকেও এটো গম পায় ঠিক আছে আৰু কি কৰিবা ইয়াতো তোমালোকে সুধিব পাৰিবা ফেসবুক পেজত ঠিক আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ আপডেট বিলাক পাই থাকিবা যে কি ভিডিও আমি দিছো কি হৈছে গোটেইখিনি আপডেট আমি আমাৰ পেজত দি থাকো ঠিক আছে তেতিয়াহ'লে আজি আমাৰ ক্লাছটো আৰম্ভ কৰিম তোমালোকে ধুনীয়াকৈ ৰেডি হৈ লোৱা ওকে মই এটা নিজকে হাইড কৰিম আফটাৰ দ্যাট উইল ষ্টাৰ্ট আৱাৰ সেশন আমি আজি ধুনীয়া কিছুমান প্ৰবলেম কৰিম প্ৰবলেম মানে আমাৰ কিতাপত যিখিনি আছে সেই প্ৰবলেমছখিনি আমি ধুনীয়াকৈ ডিসকাশন কৰিম তাৰ পিছত তোমালোকে কি কৰিবা কপিখন ধুনীয়াকৈ লবা বুজিবা এণ্ড আফটাৰ দ্যাট তোমালোকে ধুনীয়াকৈ ৰিভিজন কৰিবা এবাৰ আৰু মই কৈছোৱে নহয় যে মই যেটো কৈছো যেনেকৈ কৈছো যে ডেইলি 1 আৱাৰ তোমালোকে ম্যাথছ কৰিবা প্ৰেক্টিছ কৰিবা সো তোমালোকৰ মুকো কৈছিলে মোৰ টিচাৰ যোন আছিলে স্কুলতে হক তেওঁ মোক কৈছিলে মই হেতু ফলো কৰিছিলো সো মই ভাল ৰিজাল্ট পাইছিলো সো সেইকাৰণে মই তোমালোককো কওঁ যে ম্যাথছটো এনেকুৱা এটা বস্তু যেটো প্ৰেক্টিছ কৰিবই লাগিব ওকে সো উইদাউট প্ৰেক্টিছ ম্যাথছ তোমালোকে পাহৰি যাবা মানে প্ৰেক্টিছ নকৰিলে পাহৰি যোৱা যায় ঠিক আছে সো তেতিয়াহ'লে আজি আমি আমাৰ সেশনটো আৰম্ভ কৰোঁ সো মই নিজকে হাইড কৰিছো এতিয়া আমি সেশনটো আৰম্ভ কৰিম তো আজি আমাৰ ফাৰ্স্ট কোৱেশ্চন যেটো আছে এটো স্ক্ৰিনত দেখা পাইছা তোমালোকে ফাৰ্স্ট কোৱেশ্চনটো সো কি কৈছে কোৱেশ্চনটো ABC and AMP are two right triangles as shown in the figure right angle at B and M respectively prove that আমাক triangle ABC similar to triangle AMP and number 2 CA by PA equal to BC by MP তো আমাক চিত্ৰত দুটা ট্ৰায়াঙ্গল দিয়া আছে দেখিছা তোমালোকে এটা ট্ৰায়াঙ্গল আছে ABC আৰু এটা আছে AMP ঠিক আছে সো দুইটা ট্ৰায়াঙ্গলে তোমালোকে দেখা পাইছা আৰু দুইটা কি ট্ৰায়াঙ্গল বুলি কৈছে আমাক ৰাইট এংগল ট্ৰায়াঙ্গল মানে সমকোণী ত্ৰিভুজ ঠিক আছে তো মই ট্ৰায়াঙ্গল কিটা তোমালোকে এটো দেখা পাইছা ডায়াগ্ৰামত সো মই ইয়াতে কি কৰিছো ট্ৰায়াঙ্গল কিটা বেলেগকৈ আঁকি লৈছো সেপাৰেটলি মোৰ দুটা ট্ৰায়াঙ্গল আছে ইয়াতে এটা আছে এনেকুৱা ওকে আৰু সেকেন্ডটো আছে মোৰ কেনেকুৱা সেকেন্ডটো আছে মোৰ এনেকৈ আছে এইটো সো এইটো মোৰ হৈ গ'ল A B এইটো আমাৰ C আৰু এইটো কি হৈ গ'ল মোৰ AMP ঠিক আছে আৰু ট্ৰায়াঙ্গল কিটাৰ কি হয় এইটো ইয়াত B ত ৰাইট এংগল ট্ৰায়াঙ্গল আছে আৰু ইয়াৰে M ত ৰাইট এংগল ট্ৰায়াঙ্গলটো আছে মানে B টো মোৰ 90 ডিগ্ৰী আৰু ইয়াতে AMP ট্ৰায়াঙ্গলত মোৰ কি M টো 90 ডিগ্ৰী ঠিক আছে ওকে সো বৰষুণ দি আছে বাহিৰত তো একো প্ৰবলেম নাই বৰষুণৰ সাউন্ড থাকে ইমান আহিব নালাগে মোৰ মতে ঠিক আছে যদি আহিছে এডজাস্ট কৰি লবা ওকে আমি বৰষুণ চৰষুণ একো নামানো আমি পঢ়িব লাগে ঠিক আছে ওকে ঠিক আছে তো এটো 90 ডিগ্ৰী আছে B 90 ডিগ্ৰী আৰু M 90 ডিগ্ৰী আছে এতিয়া চোৱা আমাক কি প্ৰুফ কৰিব কৈছে ফাৰ্স্ট যে ট্ৰায়াঙ্গল ABC সিমিলাৰ টু ট্ৰায়াঙ্গল AMP মানে আমাৰ ABC আৰু AMP ট্ৰায়াঙ্গল যি দুটা ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গল দুটা আমাক সিমিলাৰ বুলি প্ৰুফ কৰিব দিছে
এতিয়া মই কি লিখিব পাৰোঁ যে দেখিছোঁ যে এই ABC আৰু AMP ট্ৰাইংগলৰ কি হৈ আছে এইটো 90 ডিগ্ৰী হৈ আছে ঠিক আছে B 90 ডিগ্ৰী আৰু M ও 90 ডিগ্ৰী ঠিক আছে B 90 ডিগ্ৰী আৰু M ও 90 ডিগ্ৰী ওকে তো 90 ডিগ্ৰী হৈ আছে আৰু কি হ'ব আৰু আমি কি কৰিব পাৰিম 90 ডিগ্ৰী হৈ আছে আৰু এইটো এংগল A আছে এই এংগল A টো ইয়াতো তোমাৰ কি দুইটাতে কমন ঠিক আছে এই এংগল A যিটো আছে এই এংগল A টো ABC ট্ৰাইংগলটো আছে আৰু AMP ট্ৰাইংগলটো আছে গতিকে এই এংগলটো কি হৈ যাব এই এংগলটো আমাৰ কি হৈ যাব কমন হৈ যাব ঠিক আছে তেতিয়াহ'লে আমি কি লিখিব পাৰিম যে ট্ৰাইংগল ABC এণ্ড ট্ৰাইংগল AMP কি হ'ব ট্ৰাইংগল AMP এংগল B ইকুৱেল টু এংগল M ইকুৱেল টু 90 ডিগ্ৰী এণ্ড এংগল A ইকুৱেল টু এংগল A কমন দুটাতে কমন আছে এংগল দুটা গতিকে মোৰ যিটো এংগল কোন ক্ৰাইটেৰিয়া আছিলে চিমিলাৰিটি ক্ৰাইটেৰিয়া তো এংগল ক্ৰাইটেৰিয়ান মতে মোৰ কি হ'ব ক্ৰাইটেৰিয়ান মতে মই কি ক'ব পাৰিম যে মোৰ ট্ৰাইংগল ABC কি হ'ব চিমিলাৰ হ'ব কাৰ সৈতে ট্ৰাইংগল AMP তো ফাৰ্ষ্ট আমাৰ যিটো প্ৰুফ আছিলে সেইটো আমাৰ হৈ গ'ল ছেকেণ্ড পাৰ্টটো কি কৈছে CA/PA তেতিয়াহ'লে আমাৰ যদি দুটা ট্ৰাইংগল চিমিলাৰ হয় তেতিয়াহ'লে তাৰ কাৰেছপণ্ডিং ছাইডবিলাকৰ ৰেচিঅ'বিলাক ইকুৱেল হয় তেতিয়াহ'লে মোৰ B 90 ডিগ্ৰী অপজিটত কি আছে AC ইয়াতে ABC ট্ৰাইংগলত আৰু AMP ট্ৰাইংগলত কি আছে AP তেতিয়াহ'লে মই কি লিখিব পাৰিম যে ACটো মই CA বুলি লিখিব পাৰিম গতিকে মই কি লিখিব পাৰিম CA/AP ঠিক আছে ইয়াৰ CA লগত ইয়াৰ কি হ'ব AP ৰেচিঅ'টো ইকুৱেল হ'ব ইকুৱেলটো কি হ'ব নেক্সট মই কি লিখিব পাৰিম ইয়াতে মোৰ পাৰপেণ্ডিকুলাৰ মানে আমাৰ লম্বপাত কি আছে ইয়াতে BC আছে ইয়াতে মোৰ লম্ব কি আছে BC আছে আৰু ইয়াতে মোৰ লম্ব কি আছে PM আছে বা MP আছে তো মই ডাইৰেক্টলি লিখিব পাৰিম কি যে BC/PM ওকে সো এইটো আমাৰ 2 নম্বৰ প্ৰুফ আছিলে সো এই প্ৰুফ দুটা হৈ গ'ল ঠিক আছে ফাৰ্ষ্ট আমি প্ৰুফ কৰিলোঁ যে ট্ৰাইংগল দুটা চিমিলাৰ তাৰপিছত আমি অলৰেডি ট্ৰাইংগল চিমিলাৰ হ'লে গম পাওঁ যে দুটা ট্ৰাইংগল যদি চিমিলাৰ হয় সিহঁতৰ কৰস্পণ্ডিং ছাইডবিলাকৰ মানে অনুৰূপ বাহুবিলাক কি হয় সমান অনুপাতত থাকে আৰু সেইটোৱে মই ইয়াত লিখি দিলোঁ যে CA/AP ইকুৱেল টু BC/PM যিটো আমাক প্ৰুফ কৰিবলৈ দিছিলে প্ৰমাণ কৰিবলৈ দিছিলে গতিকে এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ অ'কে ঠিক আছে তো চবেই বুজি পালা এইটো আই থিংক বুজি পালা একদম ইজি প্ৰব্লেম এইবিলাক একো নাই ঠিক আছে বেছিক প্ৰব্লেম তো ইয়াৰ পিছত আমি ইয়াতটো অলপ ভাল প্ৰব্লেম কৰিম ঠিক আছে সো এইটো আশা কৰোঁ তোমালোকে চবেই বুজি পালা তো আমি এতিয়া নেক্সট আমাৰ যিটো প্ৰব্লেম আছে নেক্সট প্ৰব্লেমটোলৈ যাওঁ তো আমাৰ নেক্সট প্ৰব্লেমটো আছে এইটো চোৱা CD and GH are bisectors of triangle ACB and angle EGF such that D and H lies on sides AB and FE of triangle ABC and triangle EFG respectively. If triangle ABC similar to triangle FEG, show that আমাক show কৰিব কৈছে তিনিটা ৰিজাল্ট ওকে এতিয়া according to question first আমি geometry যেতিয়া question কৰিম সদায় এটা কথা মনত ৰাখিবা যে geometry যেতিয়া তোমালোকে question কৰিবা first of all তোমালোকে as per the question ফিগাৰটো আঁকিবলৈ ট্ৰাই কৰিবা সেইটো হৈ গ'ল geometry এটা বেসিক geometry problem solve কৰা এটা বেসিক কি step first of all আমি কি কৰিব লাগিব যে first of all আমি কৰিব লাগিব কি আমাৰ কুৱেশ্যনটো যিটো দিয়া আছে সেই কুৱেশ্যনটো মতে আমি ফিগাৰটো ড্ৰ কৰিবলৈ চাব লাগিব এতিয়া মোক কুৱেশ্যনটোত কি কৈছে মই চাম যে CD আৰু GH এটা ত্ৰিভুজ আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG মোৰ হাতত দুটা ত্ৰিভুজ আছে দুটা ট্ৰাইংগল আছে এটা কি এটা হৈ গ'ল মোৰ কি ABC ত্ৰিভুজ আৰু ধৰি ললোঁ মই আৰু এটা ত্ৰিভুজ আছিলে মোৰ কি EFG ঠিক আছে EFG আৰু আমাৰ কৈছে যদি ত্ৰিভুজ ABC কাৰ লগত সদৃশ হয় FEG লগত সদৃশ হয় মোৰ এইটো ত্ৰিভুজ আছিলে ABC আৰু এইটো আৰু এটা ত্ৰিভুজ আছে তাৰ হেতু নাম দিলো মই FEG আৰু মোক কোৱা আছে কি এই ABC ত্ৰিভুজটো ইয়াৰ লগত সদৃশ হয় এই দুটা সদৃশ ঠিক আছে গতিকে আৰু কি দিছে CD আৰু GH কি হয় এংগল ACB তো মোৰ এংগল ACB কোনটো এইটো এংগল তো এই এংগলটো মোৰ বাইসেক্টৰ কি হয় CD
CD হৈ গ'ল মোৰ এই এংগলটোৰ বাইচেক্টৰ আৰু এটা মোৰ এংগল আছে কি এইটো কি আছে EGF আৰু EGF এংগলৰ বাইচেক্টৰ মানে সমদ্বিখণ্ডক কি হৈ গ'ল মোৰ GH ঠিক আছে GH আৰু এই D আৰু H পইণ্টটো ক'ত আছে বুলি কৈছে ABC ট্ৰাইংগুলাৰ AB আৰু EF বাহু দুটাত আছে বুলি কৈছে গতিকে মোৰ আছে ঠিক আছে এতিয়া মই একৰ্ডিং টু কুৱেশ্যন মই মোৰ ডায়াগ্ৰামটো বনাই ল'লোঁ এতিয়া আমি আহোঁ কি আমাক প্ৰুফ কৰিবলৈ কৈছে চ' ফাৰ্ষ্ট আমাক প্ৰুফ কৰিবলৈ কি কৈছে যে CD by GH equal to AC by FG AC by FG এতিয়া চোৱা যিকেইটা মোক ছাইড কৈছে এতিয়া CD ছাইডটো ঠিক আছে CD ছাইড by GH এইটো GH ছাইড তাৰপিছত AC ছাইড এইটো আৰু মোৰ FG ছাইড কোনটো এইটো চ' এই দুটা ছাইড থকা ট্ৰাইংগল মই কোনটো পাম কোনকেইটা পাম চ' ট্ৰাইংগল কেইটা পাম মই ADC বাই আৰু এটা ট্ৰাইংগল কি পাম FHG ঠিক আছে বা GFH যি এনেকুৱা ঠিক আছে অ'কে ফাইন এতিয়া আমাক কি কৈছে ফাৰ্ষ্ট এটা কৈ থৈছিলে যে আমাক কি কৈ থৈছে যে ট্ৰাইংগল ABC ট্ৰাইংগল FEG ৰ লগত কি হয় সিমিলাৰ হয় বা সদৃশ হয় বুলি আমাক কৈ থোৱা আছে তেতিয়াহ'লে মই কি পাম তেতিয়াহ'লে মই পাম যে এংগল A ৰ লগত এংগল F2 ইকুৱেল এংগল A ৰ লগত এংগল F2 ইকুৱেল হ'ব যিহেতু সিমিলাৰ আৰু কি হ'ব আচ্ছা এইটো C তেতিয়াহ'লে মোৰ এই এংগল কেইটা কিমান হ'ব এইটো মোৰ কিমান হ'ব C/2 হ'ব এই এংগলটো কিমান হ'ব মোৰ C/2 আৰু এই এংগলটো কিমান হ'ব মোৰ C/2 আৰু এই এংগলটো কিমান হ'ব মোৰ G/2 আৰু এই এংগলটো কিমান হ'ব মোৰ G/2 ঠিক আছে এতিয়া আমি আৰু এটা কি পাম এংগল C ৰ লগত এংগল G ইকুৱেল ইয়াৰ পৰা পাম এংগল C ৰ লগত এংগল G ইকুৱেল যদি এংগল C ৰ লগত এংগল G ইকুৱেল হয় তেতিয়াহ'লে মই ক'ব পাৰিম যে এংগল C/2 ইজ অলছ' ইকুৱেল টু এংগল G/2 ঠিক আছে মানে C ৰ লগত যদি G ইকুৱেল হয় তেতিয়াহ'লে মই C/2 ইকুৱেল টু G/2 হ'ব অ'কে যদিহে C/2 ইকুৱেল টু G/2 হয় ঠিক আছে তেতিয়াহ'লে মই ক'ব পাৰিম নে যে এই C/2টো যিটো আছে মোৰ ADC ত্ৰিভুজত যিটো আছে চ' AC/2টো মই লিখিব পাৰিম নে ACD যিটো এংগল আছে তোমালোকে ফিগাৰটোলৈ চোৱা ACD এংগলটো মোৰ কি C/2 তো সেই C/2 ঠাইত মই লিখিব পাৰিম নে যে মোৰ এংগল ACD ইকুৱেল টু এংগল কি হ'ব নেক্সট যিটো FGH এংগল আছে এইটো কি G/2 FGH এইটো কি G/2 চ' মই লিখিব পাৰিম মই FGH তোমালোকে ফিগাৰ কেইটাত চোৱা বুজি পাই যাবা ঠিক আছে এংগল ACD এই যিটো এংগল আছে ঠিক আছে এই যিটো এংগল আছে ACD এইটো যিটো এংগল আছে এইটো মোৰ কাৰ লগত ইকুৱেল FGH ৰ লগত ইকুৱেল হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া যদি মই ট্ৰাইংগল ঠিক আছে এইটো মোৰ এংগল এইটো এতিয়া মই কি কৰিম এতিয়া এংগল A লগত এংগল F ইকুৱেল এইটো মই এংগল ইকুৱেশ্যন 1 দিলোঁ আৰু মই এইটো ইকুৱেশ্যন 2 দিলোঁ ঠিক আছে এতিয়া মই যদি ট্ৰাইংগল ADC লওঁ আৰু ট্ৰাইংগল কি লওঁ এণ্ড ট্ৰাইংগল কি লওঁ FGH ADC বা FHG লওঁ ঠিক আছে FHG লওঁ তেতিয়াহ'লে মোৰ কি হ'ব চোৱা মই কি লিখিব পাৰিম এংগল A ৰ লগত এংগল F ইকুৱেল অলৰেডি মই প্ৰুভ কৰি আহিছোঁ ঠিক আছে আৰু আমি কি লিখিব পাৰিম এংগল ACD ইকুৱেল টু এংগল FGH ঠিক আছে তেতিয়াহ'লে মই কি লিখিব পাৰিম therefore triangle ADC similar with triangle FHG ঠিক আছে এই ট্ৰাইংগল দুটা আমাৰ সিমিলাৰ বুলি ক'ব পাৰিম যদি ADC আৰু FHG কি হয় সিমিলাৰ হয় তেতিয়াহ'লে মই কি লিখিব পাৰিম সিমিলাৰ হ'লে কি লিখিব পাৰিম যে CD/GH তো CD/GH লিখিব পাৰিম কাৰ লগত ইকুৱেল বুলি AC/FG ঠিক আছে AC/FG চ' এইটো মই লিখিব পাৰিম কাৰণ কেলৈ মোক কি দিয়া আছে এই ট্ৰাইংগল দুটা যি দুটা ট্ৰাইংগল আমি এই ল'লোঁ AD আৰু C এই যি দুটা ট্ৰাইংগল ল'লোঁ আৰু এইফালে FHG যিটো ট্ৰাইংগল ল'লোঁ চ' এই ট্ৰাইংগল দুটা আমাৰ কি হ'ব
সিমিলাৰ হ'ব কেলে সিমিলাৰ হ'ব কাৰণ কি এংগল এ লগত এফ ইকুৱেল ঠিক আছে আৰু এ চি ডিৰ লগত আমাৰ এফ জি এইচ ইকুৱেল যেটো আমি প্ৰুভ কৰি ললোঁ গতিকে আমাৰ এংগল ক্ৰাইটেৰিয়ান মতে এই দুটা সিমিলাৰ হ'ব সিমিলাৰ হ'লে আমি আমাৰ এই ৰিজাল্টটো আমি লিখিব পাৰিম ফাৰ্ষ্ট যেটো ৰিজাল্ট আছে সো আমাৰ ফাৰ্ষ্ট যেটো প্ৰুফ দিছিলে হেতু আমাৰ হৈ গ'ল ঠিক আছে ফাৰ্ষ্ট যেটো প্ৰুফ দিছিলে আমাৰ হেতু হৈ গ'ল এতিয়া আমি কি কৰিব লাগে নেক্সটটো সো এখিনি মই ইৰেজ কৰিছো তোমালোকে বুজি পালা ন তোমালোকে বুজি পালা ফাৰ্ষ্ট যেটো প্ৰুফ আছিলে এটো বুজি পালা ওকে সো তেতিয়া হলে আমি আমাৰ নেক্সট যেটো আমাৰ প্ৰুফ আছে নেক্সট প্ৰবলেমটো কৰিম সো মই ফাৰ্ষ্ট এখিনি ইৰেজ কৰি লৈছো ঠিক আছে ফাৰ্ষ্ট এখিনি মই ইৰেজ কৰি লৈছো ওকে সো গুটেখিনি ইৰেজ কৰি লম ঠিক আছে গুটেখিনি আমি ইৰেজ কৰি দিলো ঠিক আছে এটা সেকেন্ড প্ৰবলেমটো চোৱা সেকেন্ড আকৌ মই প্ৰবলেম কি হয় ডায়াগ্ৰামটো বনাই লৈছো সো এটো মোৰ আছিলে কি এ বি সি এটো আছিলে মোৰ এফ ই জি এটো এফ ই জি এটো আছিলে মোৰ এ বি সি সো সি এংগুলৰ মোৰ এংগল বাইসেক্টৰ আছিলে এটো ডি পইণ্ট আছিলে আৰু এফালে জি এংগুলৰ মোৰ এংগল বাইসেক্টৰ এইচ আছিলে ঠিক আছে সো এটো কি আছিলে ফিগাৰ আছিলে এতিয়া মই কৰিব লাগে কি ডি সি বি এটা ডি সি বি ট্ৰায়াঙ্গেলটো দেখিছানে ইয়াত হেতু কাৰ লগত সিমিলাৰ বুলি প্ৰুভ কৰিব লাগে এইচ জি ই সো এই ট্ৰায়াঙ্গেলটোৰ লগত এই ট্ৰায়াঙ্গেলটো আমি কি বুলি সিমিলাৰ বুলি প্ৰুভ কৰিব লাগে এতিয়া যদি চোৱা তুমি ডি বি সি ঠিক আছে এই ডি বি সি ট্ৰায়াঙ্গেলটো যদি চোৱা ঠিক আছে আৰু এফালে এইচ জি ই ট্ৰায়াঙ্গেলটো যদি চোৱা তেতিয়াহ'লে মই কি দেখিম যে বি এংগলটোৰ লগত মোৰ ই এংগলটো ইকুৱেল কাৰণ অলৰেডি আমাক দিয়া আছে কি এ বি চি আৰু এফ ই জি আমাৰ কি আগৰ পৰাই আমি পাইছোঁ আগৰ প্ৰুফটোত আমি কি পাইছিলোঁ যে এংগল এ ইকুৱেল টু এংগল এফ সো মই আকৌ প্ৰুফ কৰি থকা নাই আৰু কাৰণ আগৰটোত কৰিয়ে থৈছোঁ সো এংগল এ ইকুৱেল টু এংগল এফ আৰু আমি কি পাম এংগল ডি চি বি ইকুৱেল টু এংগল এইচ জি ই পাম কেলে পাম কাৰণ এইটো চি বাই টু আছিলে যেটো আগতে প্ৰুফ কৰি আহিছোঁ এইটো চি বাই টু ঠিক আছে এইটো কিমান জি বাই টু আৰু এইটো কিমান জি বাই টু কেলে জি বাই টু হ'ব কাৰণ এহেঁতি কি এংগল বাইসেক্টৰ সমদ্বিখণ্ড গতিকে এইকেইটা ইকুৱেল হ'ব এংগলকেইটা আৰু আমি জানো যে এংগল চিৰ লগত এংগল জি ইকুৱেল গতিকে এংগল চি বাই টু কি হ'ব এংগল জি বাই টু ঠিক আছে তো এইটো এংগলৰ লগত এইটো এংগল ইকুৱেল এইটো এংগলৰ লগত এইটো এংগল ইকুৱেল ঠিক আছে এতিয়া আমি লিখিব পাৰিম নে সেইকাৰণে যে ডি চি বি আৰু এইচ জি ই ইকুৱেল ঠিক আছে গতিকে আমি যদি ত্ৰিভুজকেইটা লওঁ ডি চি বি এণ্ড ট্ৰায়াঙ্গল এইচ জি ই যদি লওঁ তেতিয়াহ'লে আমি এই দুটা ট্ৰায়াঙ্গলৰ পৰা কি লিখিব পাৰিম যে এংগল বি ইকুৱেল টু এংগল ই অলৰেডি আমি জানো কাৰণ কেলে আমাক দিয়া আছে যে ট্ৰায়াঙ্গল এ বি চি কাৰ লগত সিমিলাৰ ট্ৰায়াঙ্গল এফ ই জিৰ লগত সিমিলাৰ সেইটো কাৰণে বিৰ লগত ই ইকুৱেল হ'ব এংগল বি ইকুৱেল টু এংগল ই আৰু এংগল ডি চি বি ইকুৱেল টু এংগল এইচ জি ই এইটো আমাৰ অলৰেডি কি হ'ব যে এংগল চি ইকুৱেল টু এংগল জি ঠিক আছে এইটো আমি জানো কাৰণ কেলে আমাৰ এ বি চি কি হয় এফ ই জিৰ লগত কি হয় সিমিলাৰ হয় গতিকে এংগল চি বাই টু কি হ'ব এংগল জি বাই টু গতিকে দুটা ট্ৰায়াঙ্গলৰ যদি দুটা এংগল ইকুৱেল হয় তেতিয়াহ'লে আমাৰ এংগল ক্ৰাইটেৰিয়ান মতে আমি কি লিখিব পাৰিম দেয়াৰফৰ আমি কি লিখিব পাৰিম ট্ৰায়াঙ্গল ডি চি বি সিমিলাৰ উইথ ট্ৰায়াঙ্গল এইচ জি ই আৰু কেলে লিখিব পাৰিম আমাৰ যেটো এংগল ক্ৰাইটেৰিয়ান আছিলে ঠিক আছে এংগল যেটো ক্ৰাইটেৰিয়ান আছিলে হেতুৰ পৰা আমি কি লিখিব পাৰিম যে আমাৰ যেটো ট্ৰায়াঙ্গল ত্ৰিভুজ ডি চি বি কাৰ লগত সদৃশ ত্ৰিভুজ এইচ জি ইৰ লগত সদৃশ সো এইটো আছিলে আমাৰ সেকেন্ড নাম্বাৰ প্ৰবলেমৰ প্ৰুফ ঠিক আছে সো এইটো কৰিব লাগিব এনেকৈ ঠিক আছে বুজি পালা সো এতিয়া আমি আমাৰ থাৰ্ড প্ৰবলেমটোত যাম ঠিক আছে থাৰ্ড প্ৰবলেমটোত যাম মই ইৰেজ কৰিছোঁ গোটেইখিনি চবে এবাৰ চাই লোৱা বুজি পালা চবেই তো একো নাই জাষ্ট খালি আমি থিয়ৰমকেইটা এপ্লাই কৰিব লাগে সো আমি আমাৰ নেক্সট যেটো আছে সেইটোত যাম নেক্সট 3 নম্বৰ প্ৰবলেমটো চোৱা য'ত মই আকৌ বনাই লৈছোঁ ফিগাৰটো সো এইটো মোৰ হৈ গ'ল কি এ বি চি ট্ৰায়াঙ্গল সো এংগল চিৰ বাইসেক্টৰ ইয়াতে মোৰ এইটো হৈ গ'ল ডি আৰু এইটো আছিলে মোৰ এফ ই জি আৰু এই জি এংগলৰ আমাৰ এংগল বাইসেক্টৰ হৈ গ'ল এইটো জি এইচ ঠিক আছে এতিয়া আমাক কৈছে ডি চি এ সো ডি চি এ ট্ৰায়াঙ্গল কোনটো হ'ব সো আমাৰ এইটো ডি চি এ এইটো ট্ৰায়াঙ্গল ঠিক আছে আৰু কোনটো ট্ৰায়াঙ্গল এইচ জি এফ
সো ফাৰ্ষ্ট প্ৰবলেমটোতে আমি এইটো প্ৰুফ কৰি আহিছোঁ ফাৰ্ষ্ট যিটো প্ৰবলেম আছিলে তো সেইটো আমি প্ৰুফ কৰোঁতে আমাৰ অলৰেডি আমি কি প্ৰুফ কৰিছিলোঁ এই দুটা ট্ৰাইংগল আমাৰ সিমিলাৰ বুলি প্ৰুফ কৰিছিলোঁ সো সেম প্ৰবলেম ইয়াত কৰি দিলেই হ'ল সো ইয়াতে কৰিবলৈ একো নাই এংগল এ লগত এংগল এফ ইকুৱেল ঠিক আছে আৰু এইটো c/2 লগত g/2 ইকুৱেল সো দুটা এংগল ইকুৱেল হ'লে আমি এংগল ক্ৰাইটেৰিয়া মতে এই দুটা ট্ৰাইংগল কি বুলি ক'ব পাৰোঁ সিমিলাৰ বুলি ক'ব পাৰোঁ সো ইয়াৰ পৰা আমাৰ কি হৈ গ'ল নাম্বাৰ 3টো আমাৰ প্ৰুফ হৈ গ'ল ঠিক আছে সো এইটো কৰি দিয়া নাই কাৰণ আমি ফাৰ্ষ্ট প্ৰবলেমটো কৰোঁতে এইটো অলৰেডি কৰি দিলোঁ ঠিক আছে সো এইটো তোমালোকে নিজে কৰিব পাৰিবা আই থিংক অ'কে সো এইটো কাৰণে মই কৰি দিয়া নাই অ'কে তো বুজাই দিলোঁ কেনেকৈ কৰিব লাগে সো তোমালোকে এইটো কৰি ল'বা ফাইন সো তেতিয়াহ'লে আমি আমাৰ নেক্সট প্ৰবলেমটোত যাওঁ সো নেক্সট প্ৰবলেমটোত মই আগবাঢ়োঁ অ'কে সো এতিয়া আমাৰ নেক্সট প্ৰবলেমটোত চোৱা E is a point on the side CB produced of an isosceles triangle ABC with AB equal to AC. If AD perpendicular BC and EF perpendicular AC, prove that triangle ABD similar to triangle ECF. So eto ki koise soa je duta amak ki koise first E point to e point to dekhisa na eto E point so E point to ki ase amar CB dal extend kori dise ephale extend kori dise so E point to extended CB ase mane CB dal bohai di pelai এটা পইণ্ট লৈছে তাতে ই পইণ্ট অ'কে আৰু আমাৰ যিটো ট্ৰাইংগল এ বি চি দিয়া আছে এ বি চিটো আমাৰ কি দিয়া আছে এ বি চি ইজ এ আইচ'চেলেছ ট্ৰাইংগল চ' আইচ'চেলেছ ট্ৰাইংগল হ'লে আমাৰ কি হ'ব এংগল বি ইকুৱেল টু এংগল চি হ'ব এ বি চি ট্ৰাইংগলৰ ঠিক আছে এই এংগলটোৰ লগত আমাৰ এই এংগলটো ইকুৱেল হ'ব ঠিক আছে আৰু কি কৈছে আমাক এ ডি পাৰপেণ্ডিকুলাৰ টু বি চি আৰু এই এ ডি যোনপাত আছে এইপাত বি চিৰ লগত পাৰপেণ্ডিকুলাৰ আৰু ই এফ যোনডাল আছে ই এফডাল আমাৰ এ চিৰ লগত পাৰপেণ্ডিকুলাৰ এতিয়া যদি আমি কি কৰোঁ ট্ৰাইংগল আমাক কি কৈছে এ বি ডি আৰু ই চি এফ লাগে যদি আমি ট্ৰাইংগল এ বি ডি এণ্ড ট্ৰাইংগল ই চি এফ লওঁ ঠিক আছে তেতিয়াহ'লে আমাৰ কি হ'ব এ বি ডি ন এ বি ডি আমাৰ কি হ'ব এংগল মই লিখিব পাৰিম নে এ ডি বি ইকুৱেল টু এংগল কি হ'ব ই এফ চি ইকুৱেল টু 90 ডিগ্ৰী কাৰণ পাৰপেণ্ডিকুলাৰ লম্ব হয় গতিকে আমাৰ কি হ'ব এই দুটা এইটো আৰু এইটো 90 ডিগ্ৰী হ'ব বা এইটো 90 ডিগ্ৰী হ'ব ঠিক আছে এইটো 90 ডিগ্ৰী হ'ব চ' 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো হ'ল আৰু আমি কি লিখিব পাৰোঁ যে এংগল চি টু দুইটাতে কি হ'ব কমন হ'ব এংগল বি আৰু এংগল চি ইকুৱেল চ' আমি লিখিব পাৰোঁ যে এংগল এ বি ডি ইকুৱেল টু মই লিখিব পাৰিম নে এংগল ই চি এফ কাৰণ কেলে চিন্স এংগল বি ইকুৱেল টু এংগল চি ট্ৰাইংগল এ বি চি আইচ'চেলেছ সমদ্বিবাহু আইচ'চেলেছ ঠিক আছে সমদ্বিবাহু ত্ৰিভুজ যদি সমদ্বিবাহু ত্ৰিভুজ হয় এই এংগলটো আৰু এই এংগলটো ইকুৱেল গতিকে আমি এ বি ডি ট্ৰাইংগলৰ এইটো এংগলৰ লগত ই চি এফ ট্ৰাইংগলৰ এই এংগলটো ইকুৱেল বুলি ক'ব পাৰিম ঠিক আছে যদি দুটা এংগল ইকুৱেলেই হ'ল therefore আমি ক'ব পাৰিম নে ট্ৰাইংগল এ বি ডি সিমিলাৰ টু ট্ৰাইংগল ই চি এফ যিটো আমাৰ এংগল ক্ৰাইটেৰিয়ান ঠিক আছে এংগল ক্ৰাইটেৰিয়ান মতে এই দুটা ট্ৰাইংগল কি হ'ব সিমিলাৰ হ'ব চ' এইটো আমাক প্ৰুফ কৰিব দিছিলে চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ তো বুজি পালা চবেই ঠিক আছে একেবাৰে ইজি জাষ্ট আমি 90 ডিগ্ৰী দুটাতে ইকুৱেল হ'ব আৰু এই বিৰ লগত চি ইকুৱেল কাৰণে এ বি ডিৰ পৰা বিৰ যিটো এ বি ডি এংগল থাকিব সেইটো ই চি এফৰ এংগল ই চি এফৰ লগত ইকুৱেল হ'ব অ'কে চ' এইটোৱে আছিলে এই কুৱেশ্যনটোৰ আনচাৰ ফাইন ত' আমি এবাৰ নেক্সট কুৱেশ্যনত যাওঁ তেতিয়াহ'লে চ' নেক্সট কুৱেশ্যনত চ' নেক্সট কুৱেশ্যনত কি আছে যে side AB and BC and median AD of a triangle ABC are respectively proportional to side PQ, QR and median PM of triangle PQR. Show that triangle ABC similar to triangle PQR. So এটা চোৱা আমাক দুটা ট্ৰাইংগল দিয়া আছে কি আছে ABC এটা ট্ৰাইংগল দিয়া আছে দেখিছা আৰু এটা PQR ট্ৰাইংগল দিয়া আছে আৰু আমাক কি কৈছে যে AD আৰু PM এই যিপাত AD দেখিছা আৰু এপাত যিপাত PM দেখিছা চ' AD আৰু PM কি হয় সিহঁতৰ মধ্যমা হয় বা মেডিয়ান হয় ঠিক আছে গতিকে আমি গম পালোঁ যে BDৰ লগত DC ইকুৱেল আৰু QMৰ লগত MR ইকুৱেল ঠিক আছে মিড পইণ্ট হ'ব তেতিয়াহে মেডিয়ান হ'ব ঠিক আছে আৰু কি কৈছে যে এই ত্ৰিভুজ দুটাৰ কি হয় PQ ABৰ লগত PQ মানে আমাক কি কৈছে AB বাই PQ ইকুৱেল টু BC বাই QR ইকুৱেল টু
এ ডি বাই পি এম আমাক এই কণ্ডিশ্যনটো দিয়া আছে ঠিক আছে দিয়া আছে সমানুপাতিক বুলি দিয়া আছে এই কণ্ডিশ্যনটো আমাক গিভেন আছে ঠিক আছে এই কণ্ডিশ্যনটো আমাক গিভেন আছে আমি এটা প্ৰুফ কৰিব লাগে কি ট্ৰাইংগল এ বি চি এই গোটেই ট্ৰাইংগলটো কি হ'ব কাৰ লগত চিমিলাৰ হ'ব এই পি কিউ আৰৰ লগত চিমিলাৰ হ'ব ঠিক আছে এইটো আমি প্ৰুফ কৰিব লাগে এতিয়া চোৱা এই কণ্ডিশ্যনটো যে দিয়া আছে এই কণ্ডিশ্যনটোৰ পৰা মই লিখিব পাৰিমনে যে ট্ৰাইংগল এ ডি বি চিমিলাৰ উইথ ট্ৰাইংগল পি এম কিউ মই লিখিব পাৰিম কাৰণ কেলৈ লিখিব পাৰিম চোৱা এ বি বাই পি কিউ ইকুৱেল টু মোক কি দিয়া আছে বি চি বাই কিউ আৰ চ' বি চি বাই কিউ আৰৰ ঠাইত যদি মই লিখি দিওঁ এইটো যিটো বি চি বাই কিউ আৰ আছে চ' বি চি বাই কিউ আৰৰ ঠাইত যদি মই লিখি দিওঁ হাফ অফ টুৱাইচ বি ডি বাই টুৱাইচ কিউ এম চ' এইটো লিখিলে টু কেঞ্চেল যাব চ' বি ডি বাই কিউ এম আহি যাব বি চি বাই কিউ আৰৰ ঠাইত মই বি ডি বাই কিউ এম লিখিব পাৰোঁ আৰু তাৰ লগত কি লিখিব পাৰোঁ এ ডি বাই পি এম আমাক দিয়া আছে চ' গতিকে মই লিখিব পাৰোঁ যিটো আমাৰ এছ ক্ৰাইটেৰিয়া তাৰ পৰা মই লিখিব পাৰোঁ যে এ ডি বি কাৰ লগত চিমিলাৰ পি এম কিউ ট্ৰাইংগলৰ লগত চিমিলাৰ মানে এইটো ট্ৰাইংগলৰ লগত এইটো ট্ৰাইংগল চিমিলাৰ চ' এইটো এছ ক্ৰাইটেৰিয়া ঠিক আছে এছ ক্ৰাইটেৰিয়া মতে এতিয়া চোৱা যদি এই দুটা ট্ৰাইংগল চিমিলাৰ হয় তেতিয়াহ'লে মোৰ কি হ'ব চোৱা তেতিয়াহ'লে আমি কি লিখিব পাৰিম যে এই যিটো এংগল হ'ব এ ডি বি এই যিটো এংগল হ'ব এই এংগলটো পি এম কিউৰ লগত ইকুৱেল তো যিটো মোৰ এ ডি বি এংগল হ'ব এংগল এ ডি বি ইকুৱেল টু এংগল পি এম কিউ ঠিক আছে এংগল পি এম কিউ হ'ব অ'কে চ' হ'ব এইটো ঠিক আছে তেতিয়াহ'লে আৰু কি লিখিব পাৰোঁ যদি এই দুটা ট্ৰাইংগল ইকুৱেল হয় তেতিয়াহ'লে মই কি লিখিব পাৰিম যে এই যিটো মোৰ এ ডি চি ট্ৰাইংগল আছে আৰু ইয়াতে পি এম আৰ ট্ৰাইংগল আছে এই দুটাক মই ইকুৱেল বুলি লিখিব পাৰিম নেকি অবভিয়াছলি পাৰিম কাৰণ কেলৈ এ ডি বি আৰু এ ডি চি এই দুটা ট্ৰাইংগল মিলি কি হৈছে 180 ডিগ্ৰী হৈছে আৰু যিহেতু এ ডি বিৰ লগত তেনেকৈ পি এম কিউ আৰু পি এম আৰ মিলি কি হৈছে 180 ডিগ্ৰী হৈছে যদি মই কি হয় এ ডি বিৰ লগত পি এম কিউ ইকুৱেল হয় তেতিয়াহ'লে মোৰ অবভিয়াছলি কি হ'ব এংগল এ ডি চি ইকুৱেল টু মোৰ কি হৈ যাব পি এম আৰ হ'ব ঠিক আছে এইটো মোৰ ওৱান ইকুৱেশ্যন মই দিলোঁ ঠিক আছে আচ্ছা এতিয়া মোক চোৱা এতিয়া আমাৰ কণ্ডিশ্যনটো কি দিয়া আছে ঠিক আছে এতিয়া কণ্ডিশ্যনটো কি দিয়া আছে ভালকৈ চাবা অ'কে এতিয়া চোৱা এতিয়া মই অলপ এইখিনি ৰাফ কৰি দিছোঁ এতিয়া আমি ট্ৰাইংগলকেইটা ল'ম ভালকৈ চাবা ঠিক আছে এতিয়া মই যদি এই ট্ৰাইংগলটো লৈছোঁ চোৱা এ ডি চি এই যিটো এ ডি চি এইটো যিটো ট্ৰাইংগল আছে এই ট্ৰাইংগলটো লৈছোঁ আৰু এইফালে কি লৈছোঁ পি এম আৰটো লৈছোঁ ঠিক আছে পি এম আৰটো লৈছোঁ যদি মই এই দুটা ট্ৰাইংগল কনচিডাৰ কৰোঁ যদি মই ট্ৰাইংগল এ ডি চি ইকুৱেল আৰ এণ্ড ট্ৰাইংগল পি এম আৰ লওঁ এই দুটা ট্ৰাইংগল যদি মই কনচিডাৰ কৰোঁ এই দুটা ট্ৰাইংগলৰ পৰা মই লিখিব পাৰিম কি এংগল এ ডি চি ইকুৱেল টু এংগল পি এম আৰ যিটো অলৰেডি আমি ইকুৱেশ্যন 1ত প্ৰুফ কৰি আহিলোঁ ঠিক আছে ফ্ৰম 1 অ'কে এই দুটা এংগল মই ইকুৱেল পালোঁ তাৰপিছত আমাক অলৰেডি কি দিয়া আছিলে এ ডি বাই পি এম ইকুৱেল টু বি চি বাই কিউ আৰ আমাক অলৰেডি গিভেন আছিলে এইটো এই কণ্ডিশ্যনটো গিভেন আছিলে আমাক কি গিভেন আছে যে এ ডি বাই পি এম ইকুৱেল টু বি চি বাই কিউ আৰ এইটো গিভেন আছিলে ঠিক আছিলে যদিহে এইটো গিভেন থাকে তো মই বি চিৰ ঠাইত কি লিখিব পাৰিম মই বি চিৰ ঠাইত টুৱাইচ চি ডি লিখিব পাৰিম কাৰণ কেলৈ মিড পইণ্ট ডি ইজ দ্য মিড পইণ্ট অফ বি চি সেইকাৰণে মই টুৱাইচ চি ডি লিখিব পাৰিম আৰু মই কিউ আৰৰ ঠাইত কি লিখিব পাৰিম টুৱাইচ এম আৰ লিখিব পাৰিম কাৰণ কিউ আৰৰ মিড পইণ্ট কি এম চ' টু কেঞ্চেল যাব মই আল্টিমেটলি মই কি পাম যে মোৰ এ ডি বাই পি এম ইকুৱেল টু চি ডি বাই এম আৰ ঠিক আছে
যদি CD এইটো কণ্ডিশ্যন হয় মোৰ এইটো কণ্ডিশ্যন হয় তেতিয়াহ'লে মোৰ চোৱা যিটো ADC ট্ৰাইংগল আৰু PMR ট্ৰাইংগল আছে তাৰে A এংগলটোৰ লগত A এংগলটো ইকুৱেল আৰু কি আছে DC বাই MR ইকুৱেল টু AD বাই PM চ' এই দুটা কণ্ডিশ্যনৰ পৰা মই কি গম পালোঁ যে মোৰ ট্ৰাইংগল ADC similar with triangle PMR ঠিক আছে triangle PMR তেতিয়াহ'লে ADC ৰ লগত যদি PMR ট্ৰাইংগলটো সিমিলাৰ হয় তেতিয়াহ'লে মই কি লিখিব পাৰিম মই লিখিব পাৰিম যে AD by PM is equal to কি হ'ব মোৰ AC by PR লিখিব পাৰিম নে যদি ADC আৰু PMR ট্ৰাইংগল দুটা সিমিলাৰ হয় তেতিয়াহ'লে মই লিখিব পাৰিম AD by PM equal to AC by PR তো AC by PR হ'ব অলৰেডি মোৰ AD by PM কাৰ লগত ইকুৱেল AD by PM আমাক গিভেন কণ্ডিশ্যনটো কি দিয়া আছিলে এইটো এইটোলৈ উভতি যোৱা ফাৰ্ষ্টটোলৈ তো ফাৰ্ষ্টটোৰ ঠাইত মই কি লিখি দিব পাৰিম এতিয়া যে AB by PQ will be equal to BC by QR will be equal to AD by যিটো PM আছে এই AD by PM টোৰ জাগাত মই কি লিখি দিব পাৰিম AC by PR AC by PR যদি মই এই তিনটা লিখি দিওঁ তেতিয়াহ'লে মোৰ আল্টিমেটলি কি ওলালে যে মোৰ ট্ৰাইংগল ABC ঠিক আছে আৰু ট্ৰাইংগল PQR এই দুইটা ট্ৰাইংগলৰে কৰেস্পন্ডিং সাইডছবিলাকৰ ৰেচিঅ'বোৰ ইকুৱেল গতিকে মই কি লিখিব পাৰিম আল্টিমেটলি মোৰ ওলাই গ'ল যে ট্ৰাইংগল ABC similar with triangle PQR সো এইটো আছিল আমাক প্ৰুফ কৰিবলৈ দিছিলে সো এইটোৱে হ'ব এই কুৱেশ্যনটোৰ আনসাৰ সো আমি প্ৰুফটো এনেকৈ কৰিব লাগিব ওকে সো বুজি পালা সবেই ঠিক আছে বুজি পালা ঠিক আছে তো একেবাৰে ইজি সো আমি এইটো আছিলে এই কুৱেশ্যনটোৰ আনসাৰ সো আমি এটা আমাৰ নেক্সট প্ৰব্লেমটোত আগবাঢ়িম সো এইটো বুজি পাবা তোমালোকে এবাৰ কৰি চাবা ঠিক আছে একো টান নহয় একদম ইজি জাষ্ট আমাৰ থিওৰামটোত আমি এপ্লাই কৰিলেই হ'ল ওকে আৰু এইটো আমি কেনেকৈ ক'ব পাৰিম সিমিলাৰ বুলি এইটো SAS ওকে যেটো আমাৰ ADC ৰ লগত PMR আমাৰ কেনেকৈ সিমিলাৰ হ'ল এইটো SAS কাৰণ যেটো এংগল দুটা এংগল ইকুৱেল ঠিক আছে দুটা এংগল ইকুৱেল আৰু এংগল দুটা যেটো সাইডেৰে বনাইছে সেই সাইড দুটাৰ ৰেচিঅ' গিটা কি প্ৰপৰ্চনেল সো এই কাৰণে আমি SAS ক্ৰাইটেৰিয়া মতে ADC আৰু আমাৰ PMR কি হৈ গ'ল সিমিলাৰ হ'ল ঠিক আছে সো এইটো আছিলে এই কুৱেশ্যনটোৰ আনসাৰ এতিয়া আমি আমাৰ নেক্সট প্ৰব্লেমত যাওঁ সো আমাৰ নেক্সট প্ৰব্লেম আছে এইটো সো কি কৈছে এই কুৱেশ্যনটোত যে D is a point on the side BC of a triangle ABC such that angle ADC is equal to angle BAC show that CA square equal to CB into CD so ABC ত্ৰিভুজৰ BC বাহুত মানে আমাৰ এটা ট্ৰাইংগল আছিলে এটো ABC ঠিক আছে ABC এটা ট্ৰাইংগল আছিলে আৰু এই ট্ৰাইংগলৰ BC বাহুত D এটা বিন্দু আছিলে ঠিক আছে আৰু এই D বিন্দুটো এনেকুৱাকৈ আছে যাতে আমাৰ যেটো এংগল ADC হয় এই এংগলটো হয় এই এংগলটো গোটেই এই এংগলটো BAC লগত ইকুৱেল ঠিক আছে আমি তেতিয়াহ'লে দেখাব লাগে যে CA স্কয়াৰ ইকুৱেল টু CB ইনটু CD এটা মোৰ যি দুটা ট্ৰাইংগল আছে ADC আৰু BAC মই ADC আৰু BAC দুটা ট্ৰাইংগল আছে সো মই বেলেগকে এনেকে সাপোজ আঁকি লৈছো তেতিয়া মোৰ ইজি হ'ব প্ৰুফ কৰিবলৈ ঠিক আছে প্ৰুফ কৰিবলৈ ইজি হ'ব ফৰ ফাৰ্স্ট মই মোৰ যেটো ট্ৰাইংগল আছিলে ABC সো মই ABC ট্ৰাইংগলটো আঁকি ললো সো মই আছিলে এটো A এটো B এটো মোৰ C সো তাৰ লগত মই আঁকি ললো মোৰ A এংগলটো যেটো আমাৰ কেনেকৈ হ'ব A লগত কোনটো BAC লগত কি ইকুৱেল আমাৰ ADC এংগলটো ইকুৱেল সো এটো D হ'ব ঠিক আছে আৰু এটো C হ'ব এটো কি হ'ব মোৰ A হ'ব ঠিক আছে DCA ওকে হ'ব হ'ব ঠিক আছে আচ্ছা আৰু এটো আমি এনেকৈ এটো AC টো কাৰণ C এংগলটো দুইটাতে কমন আছে দুইটা ট্ৰাইংগলতে C এংগলটো কমন আছে সো আমি একেফালে আঁকি লৈছো সো মই এই যেটো আমাৰ BAC বা ABC ট্ৰাইংগল আছিলে হেতুক মই এটো সিস্টেমত আঁকি লৈছো আৰু মোৰ যেটো ADC ট্ৰাইংগল আছিলে হেতু মই এটো সিস্টেমত আঁকি লৈছো এতিয়া চোৱা এই দুটা ট্ৰাইংগললে মন কৰা যেটো মই ৰেড কালাৰ দি আঁকিছো হেতুটালে মন কৰা সেই ট্ৰাইংগল দুটাৰ কি হ'ব আমাক কি দিয়া আছে
যে এংগল ADC ইকুৱেল টু এংগল BAC চ' সেইকাৰণে আমাৰ কি আছে এই ADC এংগলটো এই BACৰ লগত আমাৰ ইকুৱেল ঠিক আছে আৰু আমাৰ চোৱা দুইটা ট্ৰাইংগলতে আমাৰ C আৰু C এংগলটো কি হ'ব কমন আছে চ' তেতিয়াহ'লে আমাৰ আমি দুইটা কি ট্ৰাইংগল ল'ব লাগিব আমি ট্ৰাইংগল যদি ABC এণ্ড ট্ৰাইংগল ADC লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এংগল ADC ইকুৱেল টু এংগল BAC উল্টা হৈছে কাৰণ আমি ABC ট্ৰাইংগলটো আগত লিখিছোঁ ন চ' ABCৰ কথাখিনি আমি আগত লিখিম ঠিক আছে চ' এংগল BAC ইকুৱেল টু মোৰ কি হ'ব এংগল ADC চ' এইটো আমাৰ গিভেন আছে ঠিক আছে অলৰেডি আমাক দি থোৱা আছে আৰু কি হ'ব এংগল C2 কি হ'ব দুইটাতে কমন হ'ব চ' এংগল C উইল বি ইকুৱেল টু এংগল C চ' এইটো কমন এংগল হৈ যাব দুইটাতে চ' দুইটাতে তেতিয়াহ'লে দুটা এংগল ইকুৱেল দুটা ট্ৰাইংগলৰ তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে ট্ৰাইংগল ABC similar with triangle ADC আৰু এংগল ক্ৰাইটেৰিয়া কেলে হ'ব এংগল ক্ৰাইটেৰিয়ান ঠিক আছে তেতিয়াহ'লে আমি কি লিখিব পাৰিম যে আমাৰ CA by AC CA by CD so CA by CD is equal to আমি কি লিখিব পাৰিম CB by CA তো CB by CA তেতিয়াহ'লে এইটো যদি মই সিম্পলিফাই কৰি দিওঁ তেতিয়াহ'লে মোক কি ওলাই যাব CA স্কোৱাৰ ইকুৱেল টু CB ইনটু CD চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ চ' আমি এনেকৈ প্ৰুফ কৰিব লাগিব চ' চবেই বুজি পালা এইটো ঠিক আছে একো কনফিউজন নাই ইমান টান একো নহয় ঠিক আছে চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনচাৰ চ' এতিয়া আমি আমাৰ নেক্সট প্ৰব্লেমটোত আগবাঢ়ো অ'কে চ' নেক্সট প্ৰব্লেমটো আছে এইটো চ' এইটো কি কৈছে ভাৰ্টিকেল প'ল অফ লেংথ 6 মিটাৰ কাষ্ট এ শ্বেডো 4 মিটাৰ লং অন দ্য গ্ৰাউণ্ড এণ্ড এট দ্য ছেইম টাইম এ টাৱাৰ কাষ্ট এ শ্বেডো অফ 28 মিটাৰ লং ফাইণ্ড দ্য হাইট অফ দ্য টাৱাৰ চ' কি আছিলে এটা 6 মিটাৰ উচ্চতাৰ আমাৰ এটা লম্ব খুঁটা আছে ছাপ'জ এইটো এটা খুঁটা এইটো 6 মিটাৰ হাইটৰ ঠিক আছে আৰু ই এটা শ্বেডো কৰিছে 4 মিটাৰ লেংথৰ ঠিক আছে ছাৰ এইটো হৈ গ'ল তাৰ এংগল অফ এলিভেশ্যন ছাপ'জ ইয়াৰ পৰা মানুহ এটাই চাইছে বা ইয়াৰ পৰা আমি এইটো ছানটো ইয়াত আছে ওপৰত ক'ৰবাত চ' এইটো এংগল অফ ডিপ্ৰেশ্যন ঠিক আছে তাৰপিছতে একেই হাইটৰ ছেইম একে সময়তে কি হৈছে এটা কি আছে টাৱাৰ আছে চ' সেই টাৱাৰটোৰ হাইট কিমান আমি নাজানো উলিয়াব কৈছে চ' টাৱাৰটোৱে কিমান মিটাৰ লেংথৰ শ্বেডো কৰিছে 28 মিটাৰ গতিকে এইটো কি হ'ব এটা ট্ৰাইংগল বনাব ইয়াৰ এংগল অফ কি হৈছে ডিপ্ৰেশ্যনৰ লগত চ' আমি এইটোক যদি মই ABC ট্ৰাইংগল নাম দিওঁ আৰু এইটোক যদি মই PQR ট্ৰাইংগল নাম দিওঁ তেতিয়াহ'লে চোৱা কি হ'ব এহঁতৰ এইটো 90 ডিগ্ৰী হ'ব ঠিক আছে দুইটাৰে এইটো 90 ডিগ্ৰী আৰু কি হ'ব দুইটাৰে এংগল অফ ডিপ্ৰেশ্যনটো ইকুৱেল হ'ব কেলে ইকুৱেল হ'ব কাৰণ কেলে ইকুৱেল হ'ব এংগল অফ ডিপ্ৰেশ্যনটো কাৰণ একেটা সময়তে ছানৰ যিটো এংগল হ'ব টাইমটোতো একেটাই ন চ' সেইকাৰণে এই এংগলটোৰ লগত এই এংগলটো ইকুৱেল হ'ব ঠিক আছে ইকুৱেল হ'ব অ'কে বা হাইটৰ লগত যিটো এংগল অফ এলিভেশ্যন কৰিব এংগল অফ এলিভেশ্যনটো ইকুৱেল হ'ব কেলে ইকুৱেল হ'ব কাৰণ একেটা টাইমতে শ্বেডোটো ফৰ্ম হৈছে তেতিয়াহ'লে আমাৰ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটোৰ লগত এইটো ইকুৱেল তেতিয়াহ'লে আমাৰ এংগল ক্ৰাইটেৰিয়া মতে কি হ'ব ট্ৰাইংগল ABC চিমিলাৰ টু ট্ৰাইংগল PQR চ' যদি দুইটা ট্ৰাইংগল চিমিলাৰ হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমাৰ ৰেচপেক্টিভ কাৰেস্পণ্ডিং চাইজবিলাকৰ ৰেচিঅ'বিলাক ইকুৱেল হ'ব চ' আমি কি লিখিব পাৰিম PQ by AB ইজ ইকুৱেল টু আমাৰ কি হৈ যাব QR by BC চ' PQ কিমান আছে আমি নাজানো ওলাব লাগে চ' AB আছে আমাৰ 6 আৰু QR কিমান আছে QR আমাৰ আছে 28 আৰু BC আছে 4 চ' 4 28ক 7 টাইম যাব তেতিয়াহ'লে আমাৰ PQ কিমান আহি যাব PQ ইকুৱেল টু 6 × 7 42 মিটাৰ গতিকে আমাৰ যিটো টাৱাৰ আছে সেই টাৱাৰটোৰ হাইট কিমান হ'ব 42 মিটাৰ হ'ব ঠিক আছে 42 মিটাৰ হ'ব অ'কে চ' কেনেকৈ চিমিলাৰ আহিলে কেনেকৈ সদৃশ হ'ল ত্ৰিভুজ দুটা গম পালা কাৰণ এইটোৰ লগত এইটো 90 ডিগ্ৰী আৰু এইটোৰ এংগল অফ এলিভেশ্যনটো ইকুৱেল হ'ব বা এংগল অফ ডিপ্ৰেশ্যনটো ইকুৱেল হ'ব কেলে ইকুৱেল হ'ব কাৰণ এটা ছেইম টাইমত এনে শ্বেডোটো ফৰ্ম কৰিছে গতিকে আমি যদি চাওঁ হাইটৰ লগত যিটো ছাঁটোৰ এইডোখৰত ৰৈ যদি আমি চাওঁ চ' ইয়াৰ পৰা যিটো এলিভেশ্যন এংগল অফ এলিভেশ্যন হ'ব চ' ইয়াৰো একেই হ'ব ঠিক আছে বা এংগল অফ ডিপ্ৰেশ্যনটো
Okay, so it was a question to answer. So answer আহিব আমাৰ 42 মিটাৰ তেতিয়াহ'লে আমাৰ নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যন কি আছে চাওঁ so it was a next question so if AD and PM are medians of triangle ABC and PQR respectively where triangle ABC similar to triangle PQR prove that AB by PQ equal to AD by PM so আমাৰ কি হৈছে দুটা ট্ৰাইংগল দিয়া আছে ABC আৰু PQR ধৰি ললো মই এইটো ABC আৰু এইটো আমাৰ কি দিয়া আছে PQR দুটা ট্ৰাইংগল দিয়া আছে সো এটা হৈ গ'ল মোৰ ABC এটা হৈ গ'ল মোৰ PQR আৰু কি দিয়া আছে লগতে কৈছে যে AD আৰু PM আমাৰ কি মধ্যমা সো এইটো মোৰ হৈ গ'ল AD আৰু এইটো হৈ গ'ল মোৰ PM মধ্যমা ঠিক আছে আৰু আমাক কি দিয়া আছে ABC similar to PQR কি দিয়া আছে triangle ABC similar to triangle PQR তেতিয়াহ'লে মই কি লিখিব পাৰিম যে AB by PQ is equal to BC by QR is equal to AC by PR okay AC by PR ঠিক আছে আৰু মই কি লিখিব পাৰিম angle B equal to angle Q ঠিক আছে আৰু angle C equal to angle R আৰু angle A equal to angle P ঠিক আছে B লগত Q equal হ'ব C লগত R equal হ'ব কাৰণ similar বুলি দিয়া আছে আৰু angle A লগত angle P equal হ'ব এতিয়া যদি মই triangle ADB লওঁ triangle ADB and triangle PMQ লওঁ এইটো আৰু এইটো triangle লৈছোঁ so triangle PMQ লওঁ তেতিয়াহ'লে এটা কথা চোৱা angle B লগত angle Q equal হ'ব angle B লগত angle Q equal হ'ব মানে মই যদি angle B আৰু angle Q বুলি নিলিখোঁ মই কেনেকৈ লিখিব পাৰিম এইটো মই কেনেকৈ লিখিব পাৰিম যে ABD angle ABD will be equal to angle PQM okay since angle B equal to angle Q okay angle B equal to angle Q কাৰণ কেলে ABC and PQ are similar ঠিক আছে সেইটো আমি পালোঁ তাৰপিছত চোৱা আচ্ছা আমাক যেটো কন্ডিশন দিয়া আছে এটো আমাক এটা কন্ডিশন দিয়া আছে কি AB by PQ ইকুৱেল টু আমি জানো যে BC by QR ঠিক আছে এই BC টু ঠাইত মই কি লিখিব পাৰিম BC টু ঠাইত মই কি লিখিব পাৰিম টুৱাইস অফ BD ডিভাইডেড বাই টুৱাইস অফ QM লিখিব পাৰিম কাৰণ মিড পইণ্ট সো আলটিমেটলি মই কি পাই গলো AB by PQ is equal to BD by QM তো এটা আলটিমেটলি মই ইয়াতে এই দুটা পাই গলো সো কি হ'ব AB by PQ equal to BD by QM সো এটা ৰেশিও কিটা ইকুৱেল AB by PQ equal to BD by QM এতিয়া চোৱা ভালকে ট্ৰায়াঙ্গল দুটা মন কৰা যায় ABD ট্ৰায়াঙ্গল আৰু PQM ট্ৰায়াঙ্গল দুটাৰ যেটো এংগল আছে এই এংগলটোৰ লগত এই এংগলটো ইকুৱেল আৰু এই এংগল কেইটা ফৰ্ম কৰা যেটোটা সাইড সেই সাইড দুটাৰ ৰেশিও কেইটা প্ৰপৰশনাল দুটা ট্ৰায়াঙ্গলৰে তেতিয়া হলে আমি কি ক'ব পাৰিম আমাৰ যেটো আমি ফৰ্ম ক্ৰাইটেৰিয়া পঢ়িছিলো সিমিলাৰিটি ক্ৰাইটেৰিয়া সদৃশতাৰ যে সাদৃশ্যতাৰ যেটো আমি পঢ়িছিলো ক্ৰাইটেৰিয়া তো তাৰ পৰা আমি কি ক'ব পাৰিম যে ADB similar with triangle কি PMQ ঠিক আছে PMQ হলে আমি কি লিখিব পাৰিম যে AB by PQ is equal to AD by PM ঠিক আছে সো এটো আমাক প্রুফ কৰিব দিছিলে সো আমি প্রুফটো এনেকৈ কৰিব লাগিব আৰু কেলে সিমিলাৰ হ'ব এটো SAS সিমিলাৰিটি ক্ৰাইটেৰিয়া ঠিক আছে SAS সাইড এংগল সাইড কোণ বাহু কোণ বাহু সিমিলাৰিটি ক্ৰাইটেৰিয়া ঠিক আছে সো এটো আসলে এই কোৱেশ্চনটোৰ আনসাৰ সো আশা কৰো সবেই বুজি পালা এটো কোৱেশ্চন কেনেকৈ কৰে ঠিক আছে সো আমি জাস্ট আমি যিকিটা সিমিলাৰিটি ক্ৰাইটেৰিয়াৰ ওপৰত বেসড যিকিটা আমাৰ প্ৰবলেম আছিল হেখিনি আমি ডিসকাস কৰি আছো আজি ঠিক আছে সো এইখিনি আসলে আজি ক্লাছত ইমানখিনি আমি 8টা প্ৰবলেম ডিসকাস কৰিলো সো আজি ক্লাছত আমি ইমানটা সামৰণি মাৰিছো আমি সামৰিম নেক্সট ক্লাছত আমি কি কৰিম যিখিনি আমাৰ এৰিয়া ৰিলেটেড প্ৰবলেমছ আছে সিমিলাৰিটিৰ লগত এৰিয়াৰ যেটো কানেকশন আছে মানে ৰিলেশনশিপ আছে যেটো হেতু আমি এৰিয়া অফ সিমিলাৰ ট্ৰায়াঙ্গলছ যেটো আছে আমাৰ হেখিনি আমি ডিসকাস কৰিম
ঠিক আছে আৰু তাৰ ওপৰত বেছ প্ৰব্লেমছো কৰিম ফাৰ্ষ্ট থিয়ৰামকেইটা আমি পঢ়িম চ' থিয়ৰামকেইটাৰ প্ৰুফ নাহে বুলি কৈছে চ' হ'লেও আমি প্ৰুফকেইটা ইয়াত কৰিম কাৰণ আমি জাষ্ট ফৰ আৱাৰ কনচেপ্ট আমি জানিব লাগিব ঠিক আছে কেনেকৈ আমি কৰিব লাগে কি কৰিব লাগে চ' নেক্সট ক্লাছত আমি সেইখিনি ডিছকাছ কৰিম চ' যদি ছেশ্যনটো তোমালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিবা ঠিক আছে চব প্ৰব্লেম যদি বুজি পাইছা ভালকৈ মই বুজি পাব লাগে একদম ধুনীয়াকৈ বুজাই দিছোঁ ঠিক আছে তোমালোকে এবাৰ নিজে প্ৰেক্টিছ কৰিবা ঘৰত এবাৰ চাই কেনে ভিডিঅ'টো আৰু কেনেকুৱা লাগিলে মোৰ টিচিং ষ্টাইল বুজি পাইছেনে নাই ফিডবেকটো প্লিজ কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা ভিডিঅ'ৰ ঠিক আছে আৰু যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত গৈ চাব পাৰিবা নহ'লে চেনেলত যাবা লিষ্টত যাবা ভিডিঅ'কেইটা আমাৰ ধুনীয়াকৈ লিষ্টত দিয়া আছে তাতে গৈ চাব পাৰিবা আৰু প্লিজ লাইক আৱাৰ ফেচবুক পেজ এণ্ড অলছ' জইন আৱাৰ টেলিগ্ৰাম চেনেল যিটো তাতে তোমালোকে ডাউটবিলাক সুধিব পাৰিবা ডিছকাছ কৰিব পাৰা মোৰ লগত ডাইৰেক্টলি ঠিক আছে আৰু যদি চেনেলত তোমালোক নতুনকৈ আহিছা তেতিয়াহ'লে যোনে চাই আছা প্লিজ subscribe the channel and also please share this video to maximum students okay so আজিলৈ আহোঁ take care bye bye love you all